ডাঙৰ বোৱাৰী মা মোৰ ঔষধটো খাব হৈছে নি আনি দিয়াচোন ৰ'ব মা মই জুলিক কৈ দিছোঁ মোৰ কেইটামান কাম কৰিব লগা আছে যোৱা জুলি মাক ঔষধটো খুৱাই দিয়া গৈছোন মোৰ কেইটামান কাপোৰ ধুবলৈ আছে মই ধুই আহোঁগৈ হ'ব বাইদেউ মোৰ যেনিবা কাম নাইহে এই অলপ মা সৰু বোৱাৰী অলপ ইয়াতে বহাচোন এই বুঢ়ীজনীয়ে ভৰি পিটিকিবলৈ দিব চাগে মূৰ বিষ হৈছে বুলি কৈ দিয়াই ভাল মা মোৰ মূৰটো বৰ বিষাইছে হয় নি সৰু বোৱাৰী যোৱা তেন্তে অলপ শুই দিয়াগৈ মোৰ দৰকাৰ হ'লে আকৌ মাতিম ঠিক আছে মা কাম কৰিব হ'লে মুখে মাতে মা আজি গধূলি আহাৰ কি বনাম আজি মোৰ কাৰণে আহাৰ বনাব নালাগে মই আজি বাহিৰত খাই আহিম বন্ধু এজনৰ পাৰ্টি আছে ঠিক আছে বোৱাৰী তুমিও লগতে যোৱা বহুত দিন তুমি বাহিৰত যোৱা নাই ব'লা তেন্তে মই যাব নোৱাৰিম মা ভাত বনাব আছে আৰু মাইনাক হোমৱৰ্ক কৰাটো আছেই সৰু বোৱাৰী আছে নহয় তাই ভাত বনাব আজি তাই আজি দিনটো মূৰ বিষ হোৱাৰ বাবে এনেও বহুত আৰাম কৰিলে ঠিক আছে মা আজি জুলিয়ে ভাত বনাব মোক একো মৰম নকৰে ডাঙৰ বোৱাৰীয়েকক যেনি তেনি পঠিয়াই তুমি ওলাই আহিবা দে মই গাড়ীত ৰৈ আছোঁ গৈছোঁ জুলি বাইদেউ আজি আমি এফালে ওলাই যাওঁ তুমি ভাত বনাবা দেই হ'ব বাইদেউ এতিয়া মই ভাত বনাব লাগিব জুলি কি কৰিছা বাইদেউ আহিলে এনেই বহি আছে ইয়াতে আজি পুৰা ফুৰিলো নহয় জানা নাই উস্তাদি মাৰিবলৈ আহিলে আৰু হয় নেকি ধুনীয়া ধুনীয়া ফটো তুলিলোঁ আৰু নতুন নতুন মানুহ লগ পালোঁ তোমাক মই ফটোবোৰ দেখাম বাৰু দেই কাইলৈ এতিয়া দেখাওঁকৈ চাওঁ নহয় মানে এখেতৰ মোবাইলত আছে যে ফটোবোৰ কাইলৈ দেখাম আৰু হ'ব তেন্তে মা এই জুলিৰ মাত কথাবোৰ আগতকৈ অলপ বেলেগ বেলেগ লগা নাইনে বাৰু কি বেলেগ দেখিলা বোৱাৰী মই দেখোন এতিয়াই দেখিছোঁ মইহে অলপ বেছিকৈ ভাবিছোঁ চাগে ঠিক আছে মা মই আপোনালৈ চাহ একাপ কৰি আনোগৈ যোৱা সৰু বোৱাৰীক মাতিছোঁ বুলি কৈ দিবাচোন কম মা মোক মাতিছিল নেকি আহাচোন ইয়াতে বহা মোৰ ভৰিখন অলপ মালিচ কৰি দিয়া এতিয়া ভাল লাগিছেনে মা ভৰিটো ভাল লাগিছে চাহ আনিছোঁ মা দিয়া তেল মাৰিবলৈ আহিলে চাহ একাপ লৈ মা অহা সপ্তাহত পেহীৰ ল'ৰাটো বিয়া আছে নহয় আছে মা বিয়াত পিন্ধিবলৈ মোৰ মানে কাপোৰ কানি আৰু অলংকাৰ কিনিবলৈ অলপ পইচা কম হৈছে এওঁ হাততো নাই কি কৰোঁ জানো তাকে ভাবিছোঁ সেইকাৰণে চাহকাপ দি তেল মাৰিছিলে মায়ে দিব নহয় মৰমৰ বোৱাৰীক আমিনো আৰু কোন কাম কৰা বায়েহে তেনেকৈ কিয় কৈছা জুলি তেনেকৈ নকৈ কেনেকৈ ক'ম মোকতো অলপো মৰম নকৰে সেইটো কথা নহয় জুলি তোমালোক দুইজনী বোৱাৰী মোৰ বাবে সমান পৰহি এজন বেপাৰী আহিছিল যে তেতিয়াই মই তোমালোকৰ বাবে কেইপটমান অলংকাৰ লৈ থৈছিলোঁ হয় নেকি মা মই আপোনাক মিছাতে ভুল বুজিছিলোঁ মোক ক্ষমা কৰি দিব আপোনাৰ নিচিনা এগৰাকী মৰমীয়াল শাহু পোৱাটো ভাগ্যৰ কথা বাইদেউ আপোনাকো মই বহুত কিবা কিবি ক'লোঁ মোক ক্ষমা কৰি দিব একো নহয় দিয়া এতিয়া ব'লা বিয়ালৈ কাপোৰ কানিবোৰ ঠিক কৰোঁগৈ সৰু বোৱাৰী ডাঙৰ বোৱাৰী তোমালোকৰ অলংকাৰ কেইপট বাকচটোতে আছে লৈ লোৱাগৈ হ'ব মা হেল্ল' বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই